কুৱেশ্যন শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোৱালপাৰা। আৰু এটা কুৱেশ্যন সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। আৰু এটা কুৱেশ্যন অসমীয়া ভাষাত প্ৰথম অভিধান ৰচয়িতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ বৰুৱা। আৰু এটা কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতা সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ মহানগৰ। আৰু এটা কুৱেশ্যন URLৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আৰু এটা কুৱেশ্যন হৰ্ণবিল উৎসৱ কিমান দিন পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10 দিন। আৰু এটা কুৱেশ্যন মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তামিলনাডু। আৰু এটা কুৱেশ্যন 2022 চনত কোনখন দেশৰ পৰা ভাৰতে চিতা আনিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আৰু এটা কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰগীত। আৰু এটা কুৱেশ্যন আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ম্যানমাৰ। আৰু এটা কুৱেশ্যন নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। আৰু এটা কুৱেশ্যন 2025 চনৰ অসমৰ সাহিত্য সভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব।